নমস্কাৰ, আপুনি চাই আছে আমাৰ বিশেষ সংবাদ। আজি আমি আলোচনা কৰিম দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদক লৈ। এই প্ৰতিবাদে কিয় সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে, কিয় হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে, কিয় আৰক্ষীয়ে কড়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিয় সংসদ অভিমুখে মাৰ্চক লৈ সৃষ্টি হৈছে উত্তেজনা। আহক আৰম্ভ কৰোঁ সম্পূৰ্ণ প্ৰতিবেদন। দিল্লীৰ যন্তৰ মন্তৰ বহু বছৰ ধৰি গণতান্ত্ৰিক প্ৰতিবাদৰ এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত। শেহতীয়া দিনসমূহত ইয়াত বিভিন্ন সংগঠন আৰু সমৰ্থকসকল একত্ৰিত হৈ নিজৰ দাবী উত্থাপন কৰিছে। প্ৰতিবাদস্থলীত দেখা গৈছে বেনাৰ, পতাকা, শ্লোগান আৰু শান্তিপূৰ্ণ ধৰ্ণা। বহুলোকে দাবী কৰিছে যে তেওঁলোকৰ কণ্ঠ চৰকাৰে শুনিব লাগে। সমাজকৰ্মী সোনম ৱাংচুক এই আন্দোলনৰ এক উল্লেখযোগ্য মুখ্য। তেওঁ দীৰ্ঘদিন ধৰি অনশন কৰি আহিছে। তেওঁৰ সমৰ্থকসকলে কয়, এই অনশন কোনো ব্যক্তিগত লাভৰ বাবে নহয়, বৰঞ্চ তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে। আনহাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক চিকিৎসালয়লৈ নিয়া হয়। ইয়াক লৈ সমৰ্থক আৰু প্ৰশাসনৰ মাজত মধ্যনৈক্য দেখা যায়। প্ৰতিবাদস্থলীত পুৱাৰ পৰা নিশালৈ মানুহৰ ভিৰ দেখা গৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা সমৰ্থকসকলে বেনাৰ আৰু প্লেকাৰ্ড লৈ অংশগ্ৰহণ কৰিছে। কিছুমানে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে, আনহাতে বহুতে শান্তিপূৰ্ণভাৱে ধৰ্ণাত বহি আছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ দিল্লী আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী মোতায়েন কৰিছে। গুৰুত্বপূৰ্ণ পথসমূহত বেৰিকেড স্থাপন কৰা হৈছে। সংসদ অঞ্চলৰ কাষত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে আইন শৃংখলা বিঘ্নিত নহয়। আন্দোলনকাৰীসকলে সংসদ অভিমুখে মাৰ্চ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ বক্তব্য গণতান্ত্ৰিকভাৱে নিজৰ দাবী চৰকাৰৰ ওচৰত পোনপটীয়াকৈ উপস্থাপন কৰিব বিচাৰে। আনহাতে আৰক্ষীয়ে কয় যে অনুমতি অবিহনে কোনো মাৰ্চ অনুষ্ঠিত হ'ব নোৱাৰে। চৰকাৰী পক্ষই কয় যে সকলো নাগৰিকৰ শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, কিন্তু আইন মানি চলাটো সমানেই প্ৰয়োজন। প্ৰশাসনে সকলো পক্ষক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। এই ঘটনাক লৈ সামাজিক মাধ্যমতো ব্যাপক আলোচনা চলিছে। কিছুমানে আন্দোলনক সমৰ্থন কৰিছে, আনহাতে কিছুমানে আইন শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বৃহৎ প্ৰতিবাদৰ ক্ষেত্ৰত চৰকাৰ আৰু আন্দোলনকাৰী উভয় পক্ষই সংলাপৰ পথ বাছি ল'ব লাগে। কেইবাজনো বিৰোধী নেতাই আন্দোলনকাৰীৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তেওঁলোকৰ মতে আলোচনাই যিকোনো সমস্যাৰ উত্তম সমাধান। এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী ঘটনাৱলীৰ ওপৰত। সাংসদ মাৰ্চ অনুষ্ঠিত হয় নে নহয়, চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত আলোচনা আৰম্ভ হয় নে নহয়, এই সকলো বিষয় আগন্তুক দিনত স্পষ্ট হ'ব। দেশজুৰি এই ঘটনাক নিবিড়ভাৱে লক্ষ্য কৰা হৈছে। এই ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে গণতান্ত্ৰিক সমাজত মত প্ৰকাশ আৰু শান্তিপূৰ্ণ প্ৰতিবাদ এক গুৰুত্বপূৰ্ণ অধিকাৰ। একে সময়তে আইন শৃংখলা বজাই ৰখাটো সমানেই প্ৰয়োজনীয়। আমি আশা কৰোঁ সকলো পক্ষই শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ পথ বিচাৰি উলিয়াব। এই মুহূৰ্তলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।